এজনে চালে বেটা এনজয় এনেই অলপ ওলাই আহিলোঁ ঘৰতো থাকিলে মই শুইহে আছিলোঁ সেইকাৰণে ওলাই আহিলোঁ আৰু এটা বস্তু দেখাম দেই ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰি থৈছে এই পাৰ্কখনত আপোনাক দেখুৱাই দিম দেই সকলোকে এটা এটা মানে মেছেজ আছে এটা এটা আমাৰ পৰিৱেশৰ লগত মিলা দাদা ক'ত গ'ল হেপ্পী বিশ্বকৰ্মা পূজা চেম টু ইউ যিসকলে চাই আছে লাইভটো প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব আৰু লগতে লাইক এটাও কৰি দিব দেই লাইকটো আপোনালোকৰ এটা এটা লাইক আৰু কমেণ্ট আৰু এটা এটা ছাবস্ক্ৰাইবে আমাক আগুৱাই যোৱা মানে বহুত সাহস দিব গতিকে লাইকটো আৰু ছাবস্ক্ৰাইবটো আৰু এটা কমেণ্ট কৰি দিব আৰু দেই নিদিয়ে আৰু ইয়াত এনেকুৱা মানে কি হ'ল গেছ হ'ল সেইটো কাৰণে ডাঙৰ মাছ পাব নাইকিয়া হ'ল গেছ হৈ পিনে মাছ মৰিলে দাদা বস্তু এটা দেখাম দেই বহুত মাছ আছে কিন্তু আমি য'ত আছোঁ দেখাম চাই থাকিব জুলনা খেলি আছোঁ জুলনা চাবা ৰ'বা অকণমান বহি লওঁ সকলোকে আকৌ এবাৰ আমাৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ দেই সকলোৱে যাতে গোটেই এই বছৰটো ভালে কুশলে যাওক তাকে কামনা কৰিছোঁ দাদা ক'ত গ'ল দাদা কমেণ্ট কৰক আকৌ তেতিয়াহে ভাল লাগিব ঐ ৰেহান নুঠিবা অল ফেমিলি দেখোন জুলনা খেলি আছে অল ফেমিলি আছোঁ বস্তু এটা দেখাম দেই চবকে ৱেলকাম দুইমাৰী ব্লগ পূজা হৈ আছোঁ এইটো চাওকচোন সকলোৱে চাওক এইটো কি ধুনীয়া দৃশ্য চাওকচোন এই চাওক এয়া মোক দিয়া এই বেছি জুম কৰিলে ফাটি যাব মোক দিয়া দেখিছে মাছবোৰ ক'ত পাৰ্কত এইটো কাছ চাওক কাছ মই জুম কৰি দিছোঁ চাওক এইটো কাছ চাওক দেখিছেনে কাছ দেখিছেনে জুম কৰি দিছোঁ আৰু আছে কাছ দেই দেখুৱাই দিম দেই সকলোকে 1 মিনিট ৰৈ দিয়া ফটো এখন ল'ব দাদা ল'ব কৈ দিয়া দাদা ফটো এখন লওক কোনে কি ধুনীয়া লাগিছে কাছটো কিন্তু ডাঙৰ হৈছে দেই ৰাইজ কাছটো বহুত ডাঙৰ কি ধুনীয়া আমাৰ মৰিগাঁও এখন ডাইৰেক্ট মেইন টাউনত দেই পাৰ্কখন কোনোবা যদি আহে জনাব দেই লগ কৰিম সকলোকে এইটো কোনটো পাৰ্ক হয় বাইদেউ এইটো মৰিগাঁও বিহুতলিৰ লগত দেই মাছবোৰ দেখিয়ে কিবা এটা ভাল লাগিছে চাওকচোন 5 জনেহে লাইক কৰিছে ৰাধে ৰাধে জয় শ্ৰী কৃষ্ণ সেই মাছখন দেখাই দিছে কিবা এটা দি দিলে গোটেই সবা আহিব কাছটো ক'ত গ'ল দেখিছেনে সকলোৱে দেখাই দিব হা বিহুতলি মাছবোৰ মানুহ যোনপিনে যায় সেইপিনে আহিবে মোক মজা ফটো